স্বাগতম জনাইছোঁ নতুন এটি ভিডিঅ'ৰ সৈতে মই জিৰাজ। গলত গামোচা ধুতি পাঞ্জাবী পিন্ধি যাব ওলাইছোঁ বিশেষ ঠাই এটালৈ। ঠাই এটা বুলি কওঁতে ক'ব লাগিব দেওমনৈ কুমাৰপাৰাত পাতিছোঁ 7দিনীয়া অখণ্ড ভাগৱত পাঠ বিশ্ব শান্তিৰ বাবে, আৰু তাৰ বাবে ওলাইছোঁ ধুনীয়াকৈ যাবৰ কাৰণে মই পূৰা ৰেডি হৈ লৈছোঁ। পিছে মই গৈ পাওঁ মানে ভাগৱত শোভাযাত্ৰাৰ বাবে সকলোবিলাক ওলাই আহিছে, যিহেতু আজি আমাৰ ভাগৱতৰ প্ৰথমটো দিন। আৰু ধুনীয়াকৈ ভিতৰলৈ নগৈ ধুনীয়াকৈ মই ভাগৱত প্ৰদৰ্শন এয়া হৈছে আমাৰ ঘৰত আনিলোঁ। তাৰপিছতে আমি যিমানবিলাক বাটত মন্দিৰ পাম সকলোতে অলপ সময় ৰৈ ঘোষা এটাৰে আমি ক্ৰমান্বয়ে আগবাঢ়ি গৈ থাকিম। এয়া অলপ ভিডিঅ' কৰিছোঁ আপোনালোকে। আৰু গাঁৱৰ গোটেইখিনি ঘূৰা হোৱাৰ পিছতে আমি আহিলোঁ আমাৰ ভাগৱতস্থলীলৈ, আৰু এয়া হৈছে আমাৰ প্ৰথমটো গেট। আৰু এয়া দেখিছে ভাগৱত আগে আগে গৈ আছে আৰু সকলোবিলাকে এনেকৈ নাচি নাচি ভগৱানৰ নাম লৈ লৈ আগবাঢ়ি আছে। আৰু এইবিলাক ডেক'ৰেশ্যন বহুত কিবা কিবি কৰা হৈছে, যিহেতু 7 দিন 7 ৰাতি থাকিব, এদিন এদিনকৈ আপোনালোকক গোটেইখিনি দেখাম দিয়ক। যদিহে আপোনালোকে চাব বিচাৰে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু এয়া হৈছে দুপৰীয়াৰ ভোগ, আৰু ময়ো অলপ খালোঁ, আৰু এইবিলাক সকলোবিলাকে ভোগ খাই আছে। তাৰপিছতে এয়া হৈছে সন্ধিয়াৰ দৃশ্য, মানে যাব ওলাইছোঁ আৰতি কৰিবৰ বাবে। হাতত তাল লৈ যাম এতিয়া আৰতি কৰিবৰ বাবে ভাগৱতলৈ বুলি। আৰু এয়া দেখিছেনে এইবিলাক ডেক'ৰেশ্যন কেনেকুৱা লাগিছে আপোনালোকে প্লিজ কমেণ্ট এটা কৰি জনাব।